हेलो गाइस स्वागतम जनाइছো আমাৰ নতুন এটা ভিডিঅ'লৈ। আজি আমি এটা জায়গালৈ গৈ আছো তো ক'ত যাম ভিডিঅ' দেখা আছো তো চাই থাকক আৰু তুমি কিবা এটা কৈ দিয়া। हेलो गाइस আৰু আমি মানে আজি আইতা ঘৰত যাম এইটো নকয় মই কৈ দিলা আইতা ঘৰত যাম আৰু আমি আপোনালোকক সুধিছিল যে ফেমিলিত কোন কোন আছে সো আমি আজি এইটো ভিডিঅ'তে দেখাম আৰু এই ভিডিঅ'টো যোনে ফাৰ্ষ্ট তিনিটা কমেন্ট কৰিব তাৰ নাম আমি নেক্সট ভিডিঅ'ত ল'ম সো জলদি জলদি কমেন্ট কৰিব কমেন্ট কৰক গাইস কমেন্ট গাইস মই ফ্ৰেছ হৈলো সো ই ফ্ৰেছ হ'ব যাব আৰু আমি ওলাই মেলি কিনে আপোনালোকক দেখাম তো ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। গাইস এতিয়া আমাৰ ৰেডি হৈ গ'ল তো আমি দুটা যাওঁ তাৰপিছত অকণমান দেৰিকৈ মাহঁতো আহি আছে পিছে তো চাই থাকক ভিডিঅ'টো। মোৰ ওলাওঁতে 5 মিনিটমান হ'ল তো 5 মিনিটত ওলাই হৈ গ'ল মোৰ। তাৰপিছত এই চাওক এই 1 ঘণ্টা ধৰি পেলাই এই ওলাওঁতে মেকআপ কৰোঁতে এই মাত্ৰ যে চুইছে তথাপিও এতিয়া ক'বলৈ আইনাখন চাব যায়েই। কি ৰ'বা না কি ৰ'ব লাগে কৈ দিয়া কিবা এটা কৈ দিয়া। গাইস আপোনালোকে চাই থাকক আমি যাম আৰু একবাৰ কৈ দিছোঁ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব সো লেটছ গো। দেখিব ধুনীয়া লাগিছে ন গাইছ চাই বা মুখখন চাওঁ দেখিব ধুনীয়া লাগিছে ন গাইছ দেখিব ধুনীয়া লাগিছে দেখিব ধুনীয়া লাগিছে গাইছ মই দেখিব ধুনীয়া লাগিছে বুলি ক'লে তাই ইনচাল্ট কৰা বুলি হয় গাইছ তাই বিশ্বাসেই নকৰে। বাপৰে ইমান সময় লগাই কাপোৰযোৰ পিন্ধোতে ক'ত গ'ল মানুহজনী গাই ফুৰি যায় হ'বকে কি হয় আছো ইয়াতে অঁ কি যোৱা নাই ব'লা নাৰিকল পানী খাব নে নোখোৱা মই নাৰিকল পানী খাম গাইছ তাই মোৰ লগত এনেই নাযায় নহয় তাই নাৰিকল পানী খুৱাম বুলি কোৱা কাৰণে গৈছে দেই। দিয়া ঠিক আছে আমি এতিয়া ৰাস্তাত গৈ পেলাই মোৰ লগত ভিডিঅ'টো কণ্টিনিউ কৰি গৈ আছোঁ তো চাই থাকক। Few moments later. তো গাইজ আমি ইয়াতে মানে ৰখিছিলোঁ মানে ঠাণ্ডা খাবৰ কাৰণে তো ৰখি যাই আছোঁ বহুত দূৰ যে তাৰ কাৰণে আৰু এই চাওক গাইজ গোটেই বৰষুণ একদম বৰষুণ দিছে গাইজ কি যে হ'ব তো গাইছ আমি এতিয়া আহি পালোহি ইয়াত তো এই বোলে নাৰিকল পানী খায় তো এয়া নাৰিকল কাটি আছে বাইদেৱে বৰ ধুনীয়া এটা ৰাস্তা ইয়াত আগত গৈ এখন দলং আছে নদীখনৰ নামটো হৈছে ভৰলী নদী তো চাই থাকক দেখাই আছোঁ ধুনীয়াকৈ তো এক চাওক এবাৰ নাৰিকল পানী খাই এইয়া নাৰিকল পানী কাটি আছে নাৰিকল পানী খাবা নাৰিকল পানী খাম গাইছ নাৰিকল পানী আশা দি কিনে আহিছিল না চ' নাৰিকল পানী খাওঁ আৰু এতিয়া নাৰিকল পানী এক চাওক এই একদম পুৰা বহি পেলাই আমাৰ বাইদেৱে বহি পেলাই নাৰিকল পানী খায় খুৱাই পেলাই দেখা দিয়া আমাৰ আকৌ নাৰিকলটো চাওকচোন এই মূৰটোতকৈ নাৰিকলটোহে ডাঙৰ গাই মুচন চা বহি লৈছে একদম বিন্দাছ গাইছ এতিয়া বোলে ফটো উঠে আগতে ফটো দুখনমান উঠালো তাৰপিছত আগতে খাই আছো ৰ'ব গাইছ ইয়াত খোৱা ক'ত গৈ আছে আকৌ মেইন ৰাস্তাতে কেনেকুৱা টেষ্টটো কেনেকুৱা নাৰিকল পানী খাওঁ কৰি আছে ন ইয়াত যাওঁতে এটা ঘৰলৈ লৈ যাম দিয়া যদি হয় নহ'লে দোকান খোলা থাকিলে এতিয়া লৈ নাযাওঁ বাৰু ন নাৰিকল পানীখিনি খাই বহুত ভাল লাগিল আৰু এই খুৰীজনে কৈছে কি নাৰিকলখিনিও কাটি দিওঁ বোলে আমিও কৈছোঁ দিয়ক কাটি গাইছ ই বোলে নাখায় ই মোৰ পৰা কাঢ়ি লৈ কিনে খাব ধৰিছে টেষ্টি পোৱাৰ কাৰণে शाबाश बेटा बहुत बढ़िया নাখায় বোলে ই গাইছ নাখায় নাৰিকল পানী নাখাওঁ মই বেয়া পাওঁ বোলে তুমি ভাল পোৱা তুমিয়ে খোৱা বোলে ই নাখায় বোলে চাওক খাই আছে এতিয়া চাওক দেখাই দিয়ক ভালকে খাই আছা তুমি এই দেখাই দিয়া মজা লাগিছে খাই এতিয়া মজা লাগিছে গাইছ খুঁজে খুঁজে থাকিব মৰম উশাহ নামিছে বুকু কঁপিছে তোমাকে দেখি দুটি নয়নৰ কি যে সৰম
গাইছ মই এতিয়া বৰ্তমান আইতাহঁতৰ ঘৰ আহি পালোহি তো দেখা আছোঁ আইতাহঁতৰ ঘৰত কোন কোন আছে আৰু বহুতে কমেণ্টটো সুধিছিল মোৰ ঘৰত কোন কোন আছে তো মই ঘৰত গৈ পেলাই দেখা আছোঁ কোন কোন আছে এইজনী আইতা তাৰপিছত চাওঁ এইজনী আমাৰ বাজনী তাৰপিছত আমাৰ এইজনী মেকুৰীজনী আৰু বাজনী এবাৰ দেখা দিছোঁ গাইছ বাজনী এবাৰ দেখা দিছোঁ এইজনী এইজনী এয়া তাই মাংস বনাই আছে কিবা এটা কৈ দে আমাৰ ভিডিঅ'ত কিবা এটা কৈ দে আমাৰ ভিডিঅ'বিলাক চাই তই কি হাঁহাও নে না আমাৰ ভিডিঅ' চাই পেলাই কেনেকুৱা পায় সেইটো ক ভাল লাগে এই লাষ্ট অকণ মানে লাষ্ট কৰে গাইছ তো দেখা আছো তো ভিডিঅ'টো চাই থাকো এয়া ৰাজা জি আহিছে চ' গাইজ অকণমান সময় আহি পেলাই পাইছিলোঁ আকৌ বৰষুণটো ষ্টাৰ্ট হৈ গ'ল আকৌ বৰষুণটো জুইছে দিয়াত লাগিছে তো আমি এতিয়া ঘৰত যোৱা সময়ত বৰষুণ নিদিলে হ'ল আৰু ন ভালে ভালে ঘৰত গৈ পালেগৈ হ'ল আৰু পুৰা বৰষুণ নেই পুৰা বৰষুণ দিয়া বৰষুণত তিতি পেলাই এবাৰ দেখাই দিয়া बुझने ओ बुझो नहीं आती तुम এইফালে বেমাৰ হ'ব এইফালে গাড়ী দেখিছে এই সৰু ছোৱালীবিলাকৰ এইটোৱে প্ৰব্লেম গাড়ী মই একদম হেৰি পুৰা জোৰছে আহি গ'ল বৰষুণ দেখা স্কুটিখনে জুতি আছে ভাই মাংস বনাই আছে আমাৰ বাইদেৱে কিবা এটা কৈ দে এতিয়া ধুনীয়া হৈছে কিবা এটা কৈ নিদিয়ে নেকি আপুনি ড্ৰেছটো সলাই দিলে যে অলপতে সংস্কাৰী হৈ গ'ল এতিয়া অকণ মডাৰ্ণ হৈ গ'ল আৰু ছোৱালীজনী অকণমান আৰু এয়া মাংস বনাই আছে আমাৰ বাইদেৱে মৰমৰ চেনেহৰ বাইদেৱে ইয়াৰ মুখখন ঘূৰাই পেলাই দেখাই দিলে নেকি তাই লাষ্ট কৰে বাদ তাই দেখাই দেখি লাভ নাই ভাবিছিলোঁ এনেই অকণমান আৰু দেখাই দিম বুলি কিন্তু তাই নাচাওঁ বুলি ক'লে এতিয়া নালাগে আৰু হয়নে নহয় তাই লাষ্ট কৰে যেতিয়া মেইন কথা হ'ল মানে মেইন কথা হ'ল মানে তাই মানে গিয়েকটোলৈ মনত পৰিছে গাড়ী হেল্ল' গাইছ আমি এতিয়া ঘৰ আহি পাই গ'লোহি এইফালে তাই বহি আছে কেনেকুৱা লাগে গৈ পেলাই কেনেকুৱা লাগে খালি মানে সেয়া বৰষুণ দিয়া আগতে মানে ঘৰ আহি পালোঁ সেইকাৰণে ভাল লাগিছে আৰু আমাৰ সেইজনী মা ভিডিঅ' খুলি আছিলোঁ সেইজনী মা ক'বলৈ মানে যাব ওলাইছিলে সেইকাৰণে তলা মাৰি থৈ গুচি গ'ল আমাৰ ফাটাৰ ভিতৰত ভৰাই পেলাই মানে টোপনি আহি আছোঁ যে সেইকাৰণে তলাটো মাৰি পেলাই যাম বুলি কৈছোঁ কিন্তু আমি আহিলোঁ মানে তলাটো খুলিব বাৰু এতিয়া মই ঘৰৰ মানুহখিনি দেখাই আছোঁ বহুতে সুধি আছিল ঘৰত কোন কোন আছে ন দেখাই দিওঁ ঘৰত আমাৰ ফাদাৰ আৰু মাদাৰ আৰু আমি দুজনে আছোঁ ঘৰত ডাঙৰ ফেমিলি নহয় আমাৰ বহুত সৰু ফেমিলি সেয়াই আৰু বেলেগ নাই তো চাই থাকক ভিডিঅ'টো দেখাই আছোঁ গাইজ আমাৰ মাদাৰক চাব এইটো আমাৰ মাদাৰ আৰু ফাদাৰ ভিতৰত শুই আছে তো পিছৰ ভিডিঅ'ত ফাদাৰক দেখাম ইহঁত এতিয়া আইতাৰ ঘৰৰ পৰা আহিছে এয়া আহি পেলাই পাইছেহি মই গেটখন খুলি দিবলৈ ধৰিছোঁ তো আহি আছে এতিয়া মায়ে গ্ৰিলখন খুলি আছে আৰু তাৰপিছত আমি আকৌ এতিয়া দোকান যাবলগীয়া হ'ল আহি লওঁ তাৰপিছত দেখা আছোঁ তো গাইজ আমাৰ এইখন সন্মুখৰ ফিল্ডখনত চলি আছে আজিৰ পৰা ফুটবল খেল তো নাযাওঁ বাৰু বতৰটো ভাল নহয় কাৰণে ইয়াত দেখিছোঁ ইয়াত চলি আছে ফুটবল খেল তো গাইজ এতিয়া আমি আৰু যাব লগা হ'ল আমাৰ ফাদাৰৰ কাৰণে মানে ফোন আছে আনিবৰ কাৰণে তো গাইজ বৰ্তমান আমি ঘৰ আহি পালোহি এতিয়া এই বাইদেউ तेजस्वी लोग हैं हमारे पास মেকআপবিলাকে মচি আছে তো মই এতিয়া আহি পেলাই ড্ৰেছটো সলালোঁ তো বহুত ভাগৰ লাগিছে গাইজ তো এতিয়া ভিডিঅ'টো ইমানেই আছিল যদি ভাল লাগিল লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব লগ পাই আছোঁ নতুন এটা ভিডিঅ'ত তো বাই বাই